হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো নিশ্চয় বহুত বেছি ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ ভিডিঅ' মানে বিশেষ তেনেকুৱা নহয় ঈদৰ সময় নাস্তা বনাই আছোঁ সেয়েহে যোৱাকালি যিখিনি নাস্তা মই বনাইছিলোঁ সেইখিনি মই অলপ ভিডিঅ' কৰি ৰাখিছোঁ আৰু আজিও দুবিধমান বনাম সেইখিনিও ভিডিঅ' কৰিম সেয়েহে ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি শেষত মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে হ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ ভিডিঅ'ৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই চেনেলটো অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ সকলোবোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব তেন্তে হ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ শেষলৈকে চাই থাকিব প্ৰথমে মই বনাম নিমকি বনাবৰ বাবে লাগিব ময়দা আগৰ ব্লগত মই দেখাইছোঁৱে সেইখিনি মই ময়দাখিনি চালি ল'লোঁ আৰু তাতে দিছোঁ কালজিৰাখিনি দি অকণমান মানে মিক্স কৰি লৈছোঁ সোৱাদ অনুসৰি দিছোঁ নিমখ আৰু এইখিনি ভালদৰে মোহাৰি আছোঁ এতিয়া মই দিছোঁ বেকিং পাউডাৰ মই 1.5 চামুচমান দিছোঁ আৰু সকলোবোৰ ভালদৰে মঠি ল'ম আৰু ময়দাখিনি মঠিবৰ বাবে প্ৰথমে মোক লাগিব ৰিফাইন সেয়েহে মই ৰিফাইনখিনি দি লৈ অলপমান মঠি লৈছোঁ আপোনালোকে যদি কোমল নিমকি খাব বিচাৰে তেন্তে হ'লে ৰিফাইনটো অকণ সৰহকৈ লাগিব আৰু যদি অকণমান টান নিয়ৰ দৰে খাব বিচাৰে তেন্তে হ'লে ৰিফাইনটো কমকৈ দিলেও হ'ল আৰু এতিয়া মই ৰিফাইন দি লোৱা ময়দাখিনি ভালদৰে মঠি লৈছোঁ এতিয়া ময়দাখিনিৰ সৈতে ৰিফাইনখিনি মঠি পুৰা এটা মানে লাড্ডু টাইপৰ হৈ গৈছে দেখিছে আপোনালোকে নিশ্চয় সেই তেনেধৰণৰ হৈ যোৱাত মই দিছোঁ গৰম পানীখিনি যিহেতু বহুত বেছি গৰম আছিলে সেয়েহে মই হাতেৰে চুব নোৱাৰোঁ ভালদৰে লৰাই লৈছোঁ এডাল দি আচলতে আমাৰ পিঠাই লৰোৱা হয় আৰু এতিয়া এইখিনি অলপমান গৰম পানীখিনি লৰাই ঠাণ্ডা হ'ল সেয়েহে মই ৰুটি বনাবলৈ আমি যেনেকৈ আটাৰ ডো বনাওঁ ঠিক তেনেদৰে বনাই ল'ম আৰু এইখিনি হৈ গ'ল এনেধৰণৰ এটা চাইজত লাডু কৰি থৈছোঁ যেনেধৰণে মই দলিব পাৰোঁ এতিয়া ইয়াৰ পৰা এটা মই লাড্ডুলৈ দলি লৈছোঁ দলোতে কিন্তু মই ময়দা ব্যৱহাৰ নকৰোঁ কিয়নো যদি মই ময়দা ব্যৱহাৰ কৰোঁ যেতিয়া নিমকিখিনি ভাজিম তেতিয়া নিমকিখিনিৰ তেলখিনি তলত মানে কোলা এটা বহি যাব গেদৰ নিচিনা হৈ যাব যাৰ বাবে নিমকিখিনি কোলা দেখিব পাৰে আৰু এতিয়া মই এয়া নিমকি আকাৰত কাটি লৈছোঁ অলপকৈ দেখাইছোঁ কিয়নো এইবোৰ ভিডিঅ' ইয়াৰ এই ৰেচিপিবোৰ মই আগত যোৱাটো ঈদত ব্লগত দিছোঁৱেই তাৰ বাবে অলপ দেখাইছোঁ আৰু এয়া মই নিমকি ভাজি ল'লোঁ আৰু এতিয়া মই বনাম কণী পিঠা বনাবলৈ মই প্ৰথমে লৈছোঁ 6টা কণী 6টা ডিম লৈছোঁ আৰু দিছোঁ মই 5 কাপমান চেনিটো গুড়া চেনি দিছোঁ চেনিটো আপোনালোকে নিজৰ জোখমতে দি ল'ব পাৰিব আৰু ৰিফাইন দিছোঁ 1.5 কাপ প্ৰায় 1 পৰা 1.5 চামুচমান মই দিছোঁ বেকিং আৰু এইখিনি ভালদৰে মই মিক্স কৰি ল'ম এই পিঠাটো খাবলৈ খুব ভাল লাগে এটা মিঠা সোৱাদ আহে অলপ বিস্কুট টাইপৰো লাগে খাবলৈ খুব ভাল লাগে আৰু এয়া অলপমান বেকিং দি দিয়াৰ পিছত গোটাগুটি হৈ যায় বহুত হাতেৰে মিক্স কৰি অলপমান মানে সমান হৈ যোৱা টাইপৰ গোটাগুটিটো নোহোৱা টাইপৰ কৰি ল'ব লাগিব আৰু আপোনালোকে গোটা চেনি দিলে মানে এটা কথাই বহুত সময় মানে মিক্স কৰি গুড়ি কৰিব লাগে সেয়েহে গুড়ি চেনি দিলে ভাল হয় আৰু এতিয়া অলপকৈ ময়দা দি এইখিনি খচি যাম একেবাৰে সৰহকৈ ময়দা একেবাৰে নিদিওঁ এবাৰতে কিয়নো ডোটো টান হ'ব পাৰে সেয়েহে অলপকৈ দিম আৰু এইখিনি মানে মঠি ল'ম এটা কথা মন কৰিব মই কিন্তু এইখিনি পিঠাত
গৰম পানী একেবাৰে ব্যৱহাৰ কৰা নাই। এই পিঠাটো আচলতে ডিমৰ বীজখিনি আৰু ৰিফাইন দিয়ে মঠা হয়। যিহেতু মোৰ ডৌটো কোমল হৈ আছে, সেয়েহে মই অলপ অলপকৈ ৰিফাইন দি এইখিনি ভালদৰে মানে এটা চাইজত কৰি লৈছোঁ। আৰু এয়া মই ৰুটিখন বেলি লৈছোঁ ৰুটি আকাৰত মানে মই ধৰক যিখন আমি পৰঠা হয় জেনেৰেলি পৰঠাখনতকৈ অকণমান ডাঠকৈ দিছোঁ, বেছি ডাঠো নকৰোঁ, কিয়নো যিহেতু তেলত ভাজিলে ভিতৰটো নিসিজিব পাৰে, সেয়েহে অলপ ডাঠ কৰিছোঁ বাৰু। পৰঠাখনতকৈ অকণমান স্লাইড ডাঠ কৰিছোঁ, বেছি নহয়। আৰু যিহেতু এইখিনি ছাইডৰখিনি মিহি মিহিকৈ কাটিছোঁ, সেয়েহে সেইখিনি মই পেলাই দিম আৰু ইয়াত মই বৰফি আকাৰৰ শ্বেপ দিম। আগৰ আৰু পিছৰ অংশখিনি কিন্তু মই পেলাই দিছোঁ, পেলাই দিয়া নাই আচলতে, এইখিনি মই থৈ দিম। আকৌ অলপমান ৰিফাইন দি এইখিনি মঠি লৈ আকৌ এনেদৰে ৰুটি আকাৰত বেলি আকৌ এনেদৰে কাটি দিম। আৰু ঠিক এনেদৰে মই গোটেইখিনি নিমকি কাটি ল'ম। আৰু আপোনালোকে যদি এই চাইজটো অকণমান বৰফি আকাৰত সৰু কৰিব বিচাৰে সৰু কৰিব পাৰে, আৰু যদি ডাঙৰ কৰিব বিচাৰে তেন্তে হ'লে ডাঙৰো কৰিব পাৰে। আচলতে নিজৰ জোখমতে কৰিলেই হ'ল। আৰু এয়া তেলত ভাজি আছে মায়ে। এটা চাইজে অলপ অলপ হৈ যোৱাৰ পিছত ইটো চাইজে দিছে। আচলতে এইটো পিঠা ভাজোঁতে অকণমান জুইটো কম ব্যৱহাৰ কৰিব লাগে, কিয়নো বেছি যদি ব্যৱহাৰ কৰা যায় জুইটো ওপৰটো কাঢ়া হৈ যাব, কিন্তু ভিতৰটো একেবাৰে নিসিজিব। আৰু এয়া এইখিনি আমাৰ ভাজি ভাজি হৈ গ'ল, অলপ হৈছে আৰু অলপ কিন্তু আছেই। এইফালে বনাবলৈ লৈছোঁ ডাঙৰ নিমকিখিনি দলি দলি এখন ডলা এনেধৰণে মেলি থোৱা হৈছে, আৰু এইফালে তেলত দি এইফালে ভাজি থকা হৈছে। যিটো আমি নাৰিকল পিঠা বা জোন পিঠা বুলি কওঁ, সেইটো পিঠাও বনোৱা হ'ল, কিন্তু সেইটো পিঠাৰ মই ভিডিঅ'খিনি কৰি ৰাখিছিলোঁ। এতিয়া মই ভিডিঅ'টো যেতিয়া এডিটিং কৰিব লৈছোঁ চাইছোঁ সেইখিনি পিঠাৰ ভিডিঅ'খিনি ডিলিট হৈ গ'ল। ময়ে ভুলতে হাতত লাগি ডিলিট হ'ল নে কি হ'ল ঠিক নাজানো আৰু এয়া পিঠাখিনি হৈ গ'ল। ইয়াৰ মাজতে আহিলে আমাৰ এজন ভিনদেউ, ঘৰৰ কাষৰ বাজনীৰ ভিনদেউ হয়, তেখেতৰ ঘৰ মঙলদৈত। তেওঁক লগ পাই খুবেই ভাল লাগিল, বহুত দিনৰ মূৰত লগ পাইছোঁ। আৰু এয়া ভিনদেউৱে আনাৰস আনিছিল, মিঠাই আনিছিল। আনাৰসৰ জুতি লৈ আছোঁ, মিঠাইটো আৰু মই নাখাওঁৱেই। আৰু এয়া হৈছে বৰা চাউলৰ লাড়ু বনাব। বৰা চাউলৰ লাড়ু বনাবৰ বাবে আমাক প্ৰথম প্ৰয়োজনীয় হৈছে মিঠৈখিনি অকণমান পানীত উতলাই পেলাই এনেধৰণে গুল কৰি লৈছে। গৰম পানীত মিঠৈখিনি মানে মিক্স কৰি লৈছে। আৰু এইফালে কিন্তু গৰমাই আছে, তলত মানে জুই দি আছে। আৰু এইখিনি যিহেতু বহুত উতলি পেলাই এনেধৰণৰ পৰা ফেন আহি গৈছে উতলি গম পাব চালেই যে যেতিয়া ডাঠ আকাৰৰ হ'ব মিঠৈখিনি, তেতিয়া আমাৰ লাড়ু বনোৱাৰ সমান জোখত হৈ যাব। আৰু এয়া যেনেধৰণে আমাৰ কৰাই গুড়ি ভাজে তেনেধৰণে বৰা চাউল ভাজি লৈ মিক্সিত গুড়ি কৰি লোৱা হৈছে। আৰু দিছে গুড়ামুড়ি, সোৱাদ আহিবৰ বাবে, যাতে চুবাই দিলে অকণ গুড়ামুড়ি সোৱাদটো আহিলে কিবা এটা ভাল লাগিব খাই। হয়তো সকলোৱে ভাল নাপাবও পাৰে তেনেধৰণৰ, সেয়েহে এইখিনিত আমি যিহেতু ভাল পাওঁ সেইকাৰণে গুড়ামুড়ি ব্যৱহাৰ কৰিছে। আৰু এইখিনি মিক্স কৰি অলপ অলপ যিটো আমাৰ মিঠৈৰ বেটাৰ বনাইছিলে সেই বেটাৰটো দি দিছে। আৰু এয়া অলপ অলপকৈ দিছে, যিহেতু একেবাৰতে দিলে বেছিও হৈ যাব পাৰে, সেয়েহে বেছি ঢিলা হ'লেও পিঠাটো বহুত কোমল হ'ব, ভাল নালাগিব খাই। সেয়েহে অলপ অলপকৈ দি আছে আৰু মিক্স কৰি আছে। অলপমান কম হোৱা দেখাত এইখিনি আকৌ দি লৈছে। আৰু এয়া সম্পূৰ্ণৰূপে হৈ যোৱাত হাতেৰে সৈতে গৰম যিহেতু মানে অলপ অলপকৈ মঠি লৈছে, কিয়নো যিমানেই মঠিব ভালদৰে গোটেই মিক্সখিনি মিক্স কৰিব হাতেৰে সৈতে, সিমানে আঠাটো বেছি হ'ব। বৰা চাউলৰ লাড়ুত আঠাটো লাগেই। নাৰিকলৰ লাড়ু বাৰু অকণ কোমল হ'লেও হয়, কিন্তু বৰা চাউলৰ লাড়ুত আমাৰ আঠাটো লাগেই। সেয়েহে এইখিনি হাতেৰে সৈতে মিক্স কৰি আছে, কিয়নো সেইখিনি টান হ'বলৈ। আৰু এয়া লাড্ডু আকাৰত শ্বেপ দিছে। লাড্ডু আকাৰত এইখিনি কৰি আছে।
খাবলৈ ভাল হৈছে, মিঠাটো জোখৰে হৈছে, বেছি অভাৰ মিঠা হোৱা নাই আৰু টানো হৈছে, মানে বেছি একে চুবাব নোৱাৰা টানো নহয়, অলপ মানে জোখৰ হৈছে আৰু এইখিনি আমাৰ গোটেই বৰা চাউলৰ লাড়ুখিনি ৰেডি হৈ গ'ল। এয়া পিছৰ দিনা এয়া মায়ে বৰা চাউলৰ তিলপিঠা বনাই আছে। তিল শেষ হৈ যোৱাত কিন্তু কেইটামান নাৰিকল দিও বনাইছিলে দেই। এয়া তিলপিঠা হৈ গ'ল আৰু এয়া হৈছে তাৰ ভাটিবেলা, আগবেলা তিলপিঠা বনাইছে, এয়া ভাটিবেলাৰ। এয়া মই বনাই আছিলোঁ কেকৰ ৰেচিপি। মই যিহেতু আগৰ ভিডিঅ'ত দিছোঁৱেই, সেয়েহে এইবাৰ কিন্তু ইমানটা দেখুওৱা নাই, জেনেৰেল দেখাইছোঁ আৰু দিনটোত মই কি কৰিছোঁ। এইফালে এইটো চকলেটি কেক আছিলে আৰু এইটো কেকৰ বেটাৰখিনি মিক্স কৰা আছিল। এইফালে এটা কেক ৰেডি, আনফালে আৰু এটা কেক ৰেডি। তেন্তে হ'লে আজিলৈ আহিছোঁ, বাই বাই।